হেল্ল' আপোনালোকে চাই আছে জিটছ এক্সপেৰিমেণ্ট আৰু মই সুৰঞ্জিত চৌধুৰী আৰু আজি মই কথা পাতিবলৈ গৈ আছোঁ 108 নাম্বাৰটোৰ ওপৰত। ইয়াৰ ছিগনিফিকেঞ্চ কি আমাৰ লাইফত? এই নাম্বাৰটো নাথাকিলে 108 নাম্বাৰটো যদি নাথাকিলেহেঁতেন হয়তো আজি আমি নাথাকিলোহেঁতেন, হয়তো এই পৃথিৱী এই বিশ্বব্ৰহ্মাণ্ড নাথাকিলেহেঁতেন। কি এই 108ৰ ৰহস্য চাওঁ বলক। বাট তাৰ আগত এটা ভিডিঅ' এটা মেজিকৰ ক্লিপছ আপোনালোকক দেখাবলৈ গৈ আছোঁ। লেটছ গ'। এটা number ko 108. tell me a number 108. actually 108 hoy ki bostu 108 like 108 seriously 108 hope মেজিকৰ ভিডিওটো ভাল পালে আৰু এতিয়া মই যিখিনি ক'বলৈ গৈ আছোঁ মানে মোৰ মেইন টপিকটো সেইখিনি কথা আপোনালোকে ডিটেইলত ভালকৈ শুনিব, স্কিপ নকৰে, নহ'লে অকণমানো বুজি নাপাৰো। টপিকটো মই কৈছোঁ খুবেই ইণ্টাৰেষ্টিং হয়। এতিয়া মই মেইন টপিকটোলৈকে আহি আছোঁ। চাওক, এতিয়া মেইন টপিকটো যদি মই ক'বলৈ যাওঁ, টপিকটো এনেকুৱা হ'ব যে আমাৰ হিন্দু ধৰ্মত যদি মই চাওঁ বা ইছলাম ধৰ্মত বুলি যদি চাওঁ, নহ'লে যদি বাইবেলতো চাওঁ, ইনফেক্ট আমাৰ হিন্দু ধৰ্মৰ কথা মই পাৰ্টিকুলাৰলি মই কৈছোঁ যে আমাৰ হিন্দু ধৰ্মত যিখিনি পূজাৰী থাকে, যিখিনি মং থাকে, যিখিনি বামুণ থাকে, সিহঁতে যোনটো ৰ'জৰী কাউণ্ট কৰে, এটা বীজ কাউণ্ট কৰে, নহয় জানো, এটা মালা আপোনাৰ কাউণ্ট কৰে, পূজা জাপ কৰে, তাত চাব আপোনাৰ 108টা বীজ থাকে, 108 বাৰ মন্ত্ৰ প্ৰনাউন্স কৰে। লাইক আপুনি যদি শিৱলিংগত বেলপাত দিবলৈ যায়, বোলো কিমানটা দিম, 108টা দিম। বাট 108 হোৱাই 108, 109 কিয় নহয়, 110 কিয় নহয়, 107 কিয় নহয়, হোৱাই 108, কি ছিগনিফিকেঞ্চ ইয়াৰ? তো বাইবেলতো লিখা আছে, মই আপোনালোকৰ স্ক্ৰীনত ডিছপ্লে কৰাই আছোঁ, বা ইছলাম ধৰ্মৰ গ্ৰন্থটো ইছলাম ধৰ্মত আপোনাৰ কোৱা আছে যে 108 যোনটো এটা গডৰ নাম্বাৰ, এটা ভগৱানৰ নাম্বাৰ হয়। বাট হোৱাই 108? যিখিনি হিন্দু ধৰ্মৰ মন্দিৰ আছে, কিছুমান মন্দিৰ আপোনাৰ মই স্ক্ৰীনত আকৌ ডিছপ্লে কৰা আছোঁ, আপোনালোকে চাব পাৰে। এটা হনুমান মন্দিৰ 108 ফিট ওখ। চ' এতিয়া এই পাজলিংটো ছল্ভ কৰিম মই এষ্ট্ৰলজিৰ ফালৰ পৰাও, আৰু এইটো মোৰ ছায়েন্সৰ চেনেল হয়, গতিকে ছায়েন্সৰ ফালৰ পৰাও ইয়াৰ আজি মই ৰহস্য উদঘাটন কৰিবলৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে ভালকৈ চাব। মানে এতিয়া মই যদি বিশ্ব ব্ৰহ্মাণ্ডখনৰ এটা বস্তু ধৰোঁ, লাইক এইটো হ'ল সূৰ্য আৰু এইটো হ'ল চন্দ্ৰ, তেতিয়াহ'লে এইটো লিখিলোঁ মই ছান আৰু এইটো লিখিলোঁ মই মুন। এতিয়া আমাক মানুহে হাঁহিব, বিকজ সূৰ্যৰ তুলনাত মুনটো একদম এইখিনিমান। মই লিখিব লাগিছিল যে এইটো মুন, এইটো মুন। আৰু এইটো যদি মই আঁকিবলৈ যাওঁ, তেতিয়াহ'লে এইটো হ'ল আমাৰ সূৰ্য আৰু ইয়াৰ চাৰিওফালে ঘূৰি থাকে এনেকৈ পৃথিৱী। এইটো হ'ল ছাপ'জ আৰ্থ, এইটো হ'ল আৰ্থ, EARTH, আৰু এইটো হ'ল ছান, আৰু ইয়াৰ চাৰিওফালে ঘূৰি থাকে মুন, পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে মুন। এতিয়া আমাৰ যোনটো ছান আছে, ছানৰ পৰা পৃথিৱীলৈকে দূৰত্ব মই ক'বলৈ নাযাওঁ, এতিয়া মই ধৰিছোঁ ছান আৰু আমাৰ মুনৰ মাজত দূৰত্ব, এইটো হ'ল মুন। এতিয়া ছান আৰু মুনৰ মাজৰ দূৰত্ব অলম'ষ্ট 150,000,000 কিলোমিটাৰ। ইমান কিলোমিটাৰ, ক্লিয়াৰ? এতিয়া সূৰ্যৰ মই যদি আপোনাৰ ৰেডিয়াছ চাবলৈ যাওঁ, সূৰ্যৰ যোনটো আপোনাৰ ডায়মিটাৰ চাবলৈ যাওঁ, ডায়মিটাৰ যদি চাওঁ, মানে ইয়াৰ পৰা ইয়ালৈকে আপোনাৰ যোনটো ডিষ্টেঞ্চ আছে, যোনটো ডায়মিটাৰ যদি চাবলৈ যাওঁ, তেতিয়া হ'ব অলম'ষ্ট 1392000 কিলোমিটাৰ, ক্লিয়াৰ? এতিয়া আপোনালোকে এটা কাম কৰক, আপোনালোকে যোনটো ডিষ্টেঞ্চ আছে, সেই ডিষ্টেঞ্চ ডিভাইডেড বাই যোনটো আপোনাৰ ছানৰ ডায়মিটাৰ আছে, ডায়া অফ ছান, আপোনালোকে ডিভাইড কৰি চাওক, যাৰ ভেলিউ ওলাব এপ্ৰক্স 108, যোনটো ৰেচিঅ' ওলাব তাৰ ভেলু হ'ব 108, হুইচ ইজ অলম'ষ্ট ইকুৱেল টু, যোনটো অলম'ষ্ট ইকুৱেল হয় যদি আমি পৃথিৱী আৰু চন্দ্ৰৰ যোনটো ডিষ্টেঞ্চ চাওঁ, পৃথিৱী আৰু চন্দ্ৰৰ ডিষ্টেঞ্চ আৰু পৃথিৱীৰ যোনটো ডায়ামিটাৰ আছে, ডায়া অফ
আৰ্থ ডাই আৰ্থ অফ আৰ্থ যদি আমি চাবলৈ যাওঁ দেন একজেক্টলি মেটচ কৰিব আপোনাৰ নাম্বাৰ 108ৰ লগত গতিকে আপোনালোকে মন কৰিব যেতিয়া আপোনালোকৰ চন্দ্ৰগ্ৰহণ হয় বা সূৰ্যগ্ৰহণ হ'লে আমাৰ কমপ্লিটলি যোনটো মুন আছে কমপ্লিটলি কভাৰ হৈ যায় মানে অবভিয়াছলি যদি মই ক'বলৈ যাওঁ সূৰ্যতকৈ মুন বহুত সৰু ষ্টিল কেনেকৈ ফুল্লি কভাৰ হৈ যায় কেনেকৈ ফুল্লি গ্ৰহণ আহিলে কেনেকৈ কভাৰ হৈ যায় ফুল্লি কভাৰ হৈ যায় হাও বিকজ দ্য ৰেচিঅ' ইজ 108 যোনটো একজেক্টলি মেটছ বাট ৰ'ব মই টপিকটো শেষ কৰাৰ আগত মানে এইটো টপিক শেষ কৰাৰ আগত আপোনালোকক আৰু এটা ইণ্টাৰেষ্টিং বস্তু ক'বলৈ যাই আছোঁ যে ছানৰ যোনটো আপোনালোকৰ ডায়ামিটাৰ আছে ছানৰ যোনটো ডায়ামিটাৰ আছে ছানৰ ডায়ামিটাৰ সেইটো যদি মই মাইলত লিখোঁ যদি মাইল কেলকুলেশ্যনত কৰোঁ তেতিয়া হ'ব এপ্ৰক্স আপোনালোকৰ 864,000 মাইল ক্লিয়াৰ এতিয়া পৃথিৱীৰ যোনটো আপোনালোকৰ ডায়ামিটাৰ হ'ব পৃথিৱীৰ সেই ডায়ামিটাৰত কৰি ছানৰ ডায়ামিটাৰ কিমান গুণ বেছি আপোনালোকে গম পায় ইটছ এপ্ৰক্স 108 এপ্ৰক্স বেছি হয় এপ্ৰক্স ইমান গুণ কেনেকৈ মেথছ কেনেকৈ এতিয়া আপোনালোকে মোক সুধিব যদি 108 ৰেচিঅ'টো ফ'ল' নকৰিলেহেঁতেন তেতিয়া কি ঘেণ্টা হ'লহেঁতেন তেতিয়া কি হ'লহেঁতেন আপোনালোকক মই ক'বলৈ গৈ আছোঁ তেতিয়া জীৱন সম্ভৱ নহ'লহেঁতেন এই পৃথিৱীত ক'তো জীৱনৰ অস্তিত্ব নাথাকিলেহেঁতেন কেনেকৈ মই আপোনালোকক কৈ আছোঁ চাব এতিয়া ছাপ'জ এইটো হ'ল সূৰ্য এইটো হ'ল ছান আৰু এইটো হ'ল পৃথিৱী এইখন হ'ল পৃথিৱী আমি থকা পৃথিৱীখন আৰ্থ মই ধৰি ল'লোঁ ছান দূৰলৈকে গুচি গ'ল ছান দূৰত গুচি গ'ল তেতিয়া কি হ'লহেঁতেন আমাৰ ইয়াত যিখিনি পানী আছে সেইখিনি ঠাণ্ডা হৈ গ'লহেঁতেন বৰফ হৈ গ'লহেঁতেন য'ত আমি এতিয়া এনেকুৱা এটা এনভাইৰনমেণ্টত আছোঁ লাইক আপোনালোকে যদি বাহিৰত দেখা পায় না আমাৰ ৰ'দ পৰিছে না পোহৰ পৰিছে মানে ঠাণ্ডাও ভালকৈ ফিল হোৱা নাই এতিয়া গৰমো ফিল হোৱা নাই যদি দূৰত গুচি গ'লহেঁতেন তেতিয়া কি হ'লহেঁতেন তেতিয়া আমাৰ খুবেই ঠাণ্ডা লাগিলহেঁতেন আমাৰ টেম্পাৰেচাৰ অলম'ষ্ট যদি সূৰ্যটো এতিয়াতকৈ 10% দূৰত গুচি যায় তেতিয়া আমাৰ টেম্পাৰেচাৰ ইমান ডিগ্ৰী চেলচিয়াছলৈকে নামি আহিব য'ত জীৱন সম্ভৱ নহয় তো এতিয়া আপোনালোকে মোক সুধিব যে ঠিক আছে সূৰ্য বাৰু ঠিক আছে দূৰত গুচি গ'লে ইমান প্ৰব্লেম হৈ যাব এতিয়া চন্দ্ৰ যদি দূৰত গুচি গৈ বা চন্দ্ৰ যদি নোহোৱা হৈ গ'লহেঁতেন তেতিয়া আমাৰ কি প্ৰব্লেম হ'লহেঁতেন তেতিয়া মই আপোনালোকক কৈ আছোঁ চাওক আমাৰ দুটা গ্ৰহ আছে এটা হ'ল মাৰ্কুৰী আৰু এটা হ'ল ভেনাছ আৰু এটা হ'ল ভেনাছ এতিয়া এই দুটা এনেকুৱা গ্ৰহ য'ত মানে মুন নাই সিহঁতৰ নিজৰ মুন নাই আমাৰ যেনেকৈ মুন আছে আমি যেনেকৈ চন্দ্ৰ দেখা পাওঁ আপুনি যদি মাৰ্কুৰী বা ভেনাছত থাকিলেহেঁতেন ৰাতি আপোনালোকে একো দেখা নাপালেহেঁতেন মানে মুন বোলা বস্তু সিহঁতৰ নাই আৰু সিহঁতে মই আপোনালোকক কৈ আছোঁ যোনটো মাৰ্কুৰী আছে সি আপোনালোকৰ ঘূৰে এইটো এক্সিছত মানে এখন যদি মোৰ কাগজ হয় মই যদি ঘূৰাবলৈ খোজোঁ সিহঁত ঘূৰে আইডাৰ এইটো এক্সিছত আৰু এইটো ঘূৰে ভাৰ্টিকেলি এইটো এক্সিছত ক্লিয়াৰ এতিয়া যদি আমাৰ পৃথিৱীৰো ছেইম কণ্ডিশ্যন হ'লহেঁতেন যদি মুন নাথাকিলেহেঁতেন আমাৰ পৃথিৱীখনৰ আপোনালোকে যদি পঢ়িছে ভূগোলত তেতিয়াহ'লে গম পাব এটা বেকা এক্সিছত ঘূৰে মানে এইটো এক্সিছত ঘূৰে মানে এই এংগলটো আপোনাৰ 23.4 ডিগ্ৰী মেইনটেইন কৰি কিনে ঘূৰে এতিয়া যদি আমাৰ মুন নাথাকিলেহেঁতেন চ' গ্ৰেভিটিৰ এট্ৰেকশ্যনৰ অভাৱত আমাৰ পৃথিৱীখন হয় 0 ডিগ্ৰীত ঘূৰিলেহেঁতেন নহ'লে এইটো এক্সিছত তেনেকৈ ঘূৰিলেহেঁতেন তেতিয়া কি হ'লহেঁতেন যদি এইটো এক্সিছত ঘূৰা বুলি মই ধৰি লওঁ তেতিয়াহ'লে আমাৰ যোনটো এই পাৰ্টটো আছে খুবেই ঠাণ্ডা হ'লহেঁতেন নহ'লে এইখিনি পাৰ্ট এই হোল পাৰ্টখিনি আমাৰ ডিজাৰ্ট হ'লহেঁতেন মৰুভূমিত পৰিণত হ'লহেঁতেন যদি আপোনালোকৰ এইটো এক্সিছত ঘূৰে তেতিয়াহ'লে আমাৰ যোনটো প'ল আছে তাত হ'লহেঁতেন ঠাণ্ডা খুবেই ঠাণ্ডা আৰু এই হোল পাৰ্টটো আপোনালোকৰ হৈ গ'লহেঁতেন মৰুভূমি আৰু মই আপোনালোকক কৈ দিওঁ এটা ইণ্টাৰেষ্টিং কথা তেতিয়া আমাৰ যেনেকৈ এক বছৰত আমি 12 মাহ বুলি ধৰোঁ তেতিয়া আমাৰ 6 মান্থছ ৰাতি হ'লহেঁতেন আৰু 6 মান্থছ আমাৰ দিন হৈ থাকিলেহেঁতেন আপোনালোকে কল্পনা কৰি চাওক ইমান মান্থছ বোলে আপোনাৰ দিন হৈ আছে আৰু ইমান মাহ ৰাতি হৈ আছে ৰাতি মানে নাইট ৰাতি হৈ আছে
ভাবি চাওক মুন যদি আমাৰ নোহোৱা হৈ যায় আমি কল্পনা কৰিব নোৱাৰিম যে কি হৈ যাব চাওক মুনৰ কথা আহিছোঁ যেতিয়া মুনৰ কথা মই আৰু আপোনালোকক কৈ দিওঁ ছাপ'জ আৰু এইটো বস্তু মানে যোনটো বস্তু এতিয়া মই দেখাবলৈ গৈ আছোঁ এইটো বস্তু আমাৰ মহিলাখিনিৰ বা ছোৱালী মানুহখিনিৰ কাৰণে অত্যন্ত মানে লাগতিয়াল বস্তু মই আপোনালোকক দেখাই আছোঁ ছাপ'জ ধৰি লওক এইটো আমাৰ পৃথিৱীখন হয় এইটো হ'ল আৰ্থ আৰু আমাৰ চাৰিওফালে ঘূৰি আছে মুন এইটো হ'ল মুন এতিয়া আপুনি যদি সোধে যে মুনটোৱে একপাক ঘূৰি আহোঁতে কিমান দিন লাগে তেতিয়া মই ক'ম যে 28 ডেজ লাগে 28 ডেজ আৰু এটা ইণ্টাৰেষ্টিং ফেক্ট কি আমাৰ যিখিনি ছোৱালী মানুহ আছে ছোৱালী মানুহখিনিৰ যোনটো মেনষ্ট্ৰুৱেশ্যন চাইকেল আছে যোনটো পিৰিয়ড আছে মাহেকীয়াৰ পিৰিয়ড আছে সেইটো 28 ডেজ হয় এক্সেক্টলি আৰু আমি নিশ্চয় জন্ম হওঁতে আমি মাৰ পেটত আছিলোঁ আগতে এতিয়া মাৰ পেটত থাকোঁতে আমি কিমান দিন আছিলোঁ আপোনালোকে যদি মেডিকেল চায়েন্সৰ ফালৰ পৰা যায় বা গুগলো কৰে আপোনালোকে গম পাব সেইটো 28 × 10 মানে 280 ইমান ডেজ এইটো মেডিকেল চায়েন্সৰ মতে এপ্ৰক্স এটা দিন মানে কেনেকৈ মিলি আছে কেনেকৈ আগৰ চায়েন্স আৰু এতিয়াৰ চায়েন্সৰ ডিফাৰেঞ্চ মই গম পোৱা নাই মানে হাও লাইক এবাৰ যদি মই মুনটোৰ কথা কওঁ মুনটো যদি 10%টো আৰ্থৰ ফালে আৰু ওচৰ চাপি আহি যায় তেতিয়াহ'লে যোনটো গ্ৰেভিটেশ্যনেল পুল অফ এট্ৰেকশ্যন থাকিব মুনৰ তাৰ কাৰণে পৃথিৱীত চুনামিও আহি যাব পাৰে চুনামি আৰু যোনটো ডেফিনেট মানে লাইক চিৰিয়াছলি আগৰ চায়েন্স আৰু এতিয়াৰ চায়েন্স আকাশ পাতাল ডিফাৰেঞ্চ আছে আগতে না টেলিস্কোপ আছিল নাই মাইক্ৰস্কোপ আছিলে বাট এক্সেক্টলি ফিগাৰ মেথছ আৰু 108 এই নম্বৰটো আমাৰ কাৰণে অতিকৈ স্পেচিয়েল বিকজ 108 যদি নাথাকিলেহেঁতেন চাগে আমিও নাথাকিলোহেঁতেন বিকজ আপোনালোকক মই প্ৰেক্টিকেলি দেখালোঁ যে 108 নম্বৰটো কিমান মেটাৰ কৰে চিৰিয়াছলি চ' আপোনালোকে যদি কিবা জানে এইটো টপিকৰ ওপৰত বিতংকৈ তেতিয়াহ'লে মোক আপোনালোকে ডেফিনেটলি কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু মই এইটো টপিকৰ ওপৰত জানিবলৈ খুবেই আগ্ৰহী আৰু মোৰ যদি আজি ভিডিঅ'টো ভাল লাগে লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব ডেফিনেটলি কৰিব লগতে বেল বটনটো ডেফিনেটলি ক্লিক কৰিব আৰু মই এটা আপোনালোকক সুখবৰ দি আছোঁ যে যিখিনি গুৱাহাটী ষ্টুডেণ্ট আছে সিহঁতে মেজিক শিকিবলৈ খুজি আছে তেওঁলোকে যদি মেজিক শিকিব খোজে তেতিয়াহ'লে এটা মই ইনষ্টিটিউটৰ নাম আপোনালোকক ডিছপ্লে কৰাই আছোঁ তাত আপোনালোকে কণ্টেক্ট কৰিব পাৰে মই তাত শিকোৱা অলৰেডি ষ্টাৰ্ট কৰিছোঁ চ' ইয়াকে মই আজি ভিডিঅ'টো সামৰিছোঁ থেংক ইউ